বিলাসীপাৰা থানা চৌহদত উত্তপ্ত পৰিস্থিতি। বিলাসীপাৰাত বাল্য বিবাহ সংক্ৰান্ত ৩৩ জনক আটক হোৱা ব্যক্তিসকলক মোকলাই দিয়াৰ দাবীত বিলাসীপাৰা থানা ঘেৰাও। আটকাধীন ব্যক্তিৰ পৰিয়ালৰ সহ পুৰুষ মহিলাই ঘেৰাও কৰে থানা। আটকাধীন অবৈধ স্বামী আৰু পৰিয়ালৰ সদস্যসকলক আদালতলৈ নিয়াত বাধা। আনপিনে আটকাধীন ব্যক্তিৰ পৰিয়ালৰ সহ পুৰুষ মহিলাই ঘেৰাও কৰে থানা আৰু তলা মাৰি দিয়ে বিলাসীপাৰা থানা। নিউজ ডেস্ক DLive 365। আত্মহত্যা কৰিলে এই পৰিয়ালটোৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ল'ব নেকি? এই পৰিয়ালটোৰ দায়িত্ব অসমৰ কোনোবা মানুহে ল'ব নেকি? কিন্তু এনেকুৱা ধৰণৰ যাতে আৰু কোনো ২ নম্বৰ ঘটনা যাতে অসমত সংঘটিত নহয়, তাৰ কাৰণে আমি এই বিলাসীপাৰা থানাৰ সন্মুখৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আপুনি হৃদয়বান ব্যক্তি, এইসকল পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি এইসকল ভুক্তভোগী যিসকলক এৰেষ্ট কৰি আনিছে তেওঁলোকক মুকলি কৰি দিয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ।